বাড়িতে মারিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক ৰূপতে মায়া কাইনমাষ্টাৰ এপ কাইনমাষ্টাৰটো অ'পেন কৰিব লাগিব অ'পেন কৰাৰ মাজত এনেকুৱা এখনত ইণ্টাৰফেচ খোল খাব আৰু এতিয়া আপোনালোকে এইটো মই আগৰ প্ৰজেক্ট আছিল ডিলিট কৰি দিছোঁ প্লাছ আইকনটো ক্লিক কৰিব 9:16 কৰিব লাগিব আৰু এতিয়া ইয়াত আপোনালোকে যিকোনো এখন বেকগ্ৰাউণ্ড ল'ব লাগিব মই ব্লেক বেকগ্ৰাউণ্ড এখন লৈছোঁ বেকগ্ৰাউণ্ডখন আপুনি মানে আৰু এইটো অলপ দীঘল কৰি ল'ব লাগিব আৰু এতিয়া লেয়াৰ যাব লাগিব লেয়াৰ মিডিয়াত যাব লাগিব মিডিয়াত গৈ কিনে আপুনি এখন বেকগ্ৰাউণ্ড ল'ব লাগিব এখন বেকগ্ৰাউণ্ড ল'ব লাগিব মই এখন ৰঙা ব্লেক বেকগ্ৰাউণ্ড লৈছোঁ বেকগ্ৰাউণ্ডখন অকণমান এডজাষ্ট কৰি ল'ব আপোনালোকে মই অকণমান এডজাষ্ট কৰি লৈছোঁ অলপ মানে ব্লেকতকৈ ৰেডখন অকণমান আৰু সেইতে অভাৰঅল এনিমেশ্যন দিব লাগিব আপোনালোকে ইয়াত বাছি ল'ব যোনটো দিয়ে আপোনাৰ যোনটো ভাল লাগে মোৰ এইটো ভাল লাগিছে মই এইটোৱে দিম এইটো ভাল লাগিছে এইটোৱে দিম মই আকৌ মিডিয়া যাব লাগিব মিডিয়া গৈ পিনে আকৌ এখন বেকগ্ৰাউণ্ড বাছি ল'ব লাগিব আপোনাৰ যেনেকুৱা মই বেকগ্ৰাউণ্ড লাগে আপুনি তেনেকুৱা ধৰণৰ দিব পাৰিব মই য়েল্ল' দিম য়েল্ল' দিছোঁ চ' একেই আকৌ অভাৰঅল এনিমেশ্যন দি কিনে আপোনাৰ এনেকৈ আপুনি দি যাব খুব ধুনীয়া কালাৰিং ডিজে ষ্টেটাছ খুব ভাল লাগে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যদি মোৰ ভিডিঅ'টো বনাওঁতে কিবা এটা ভুল হৈ যায় তেতিয়া মাফ কৰিব আপোনালোকৰ ওচৰত মই মাফ বিচাৰিছোঁ কাৰণ যিহেতু মই এইটো প্ৰথম ভিডিঅ' এডিটিং কৰিছোঁ কিবা কিবি ভুল হৈ যাবও পাৰে তাৰ বাবে মাফ বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিব